নমস্কাৰ বন্ধুসকল, জ্ঞান বিজ্ঞানৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বৰষুণ নপৰা গাঁওখনৰ বিষয়ে শুনিছে নেকি? আপোনাৰ কাষত আকাশৰ পৰা বিজুলী পৰাৰ আগে আগে আপুনি কেনেকৈ গম পাব? আমাৰ পৃথিৱীৰ ভিতৰতে সকলোতকৈ পৰিশ্ৰমী জীৱটো কি? এনেকুৱা 5টা ভাল লগা কথালৈ আজি মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। গতিকে ভিডিঅ'টোৰ সম্পূৰ্ণ মজা উঠাবলৈ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগে আগে যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো বজাই দিব। আপোনালোকে চাই আছে জ্ঞান বিজ্ঞান। আপোনালোকে বৰষুণৰ বিষয়ে নিশ্চয় জানে, কিন্তু আপোনালোকে কেতিয়াবা বৰষুণ নপৰা গাঁওখনৰ বিষয়ে শুনিছে নেকি? যদি শুনা নাই তেনেহ'লে আজি শুনি লওক। এই বৰষুণ নপৰা গাঁওখন য়মনৰ ৰাজধানী সনাৰ পশ্চিমত থকা মনকোত অৱস্থিত। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন উদয় হৈছে যে এই গাঁওখনত বৰষুণ নপৰাৰ কাৰণটো কি? আচলতে এই গাঁওখন মেঘৰো ওপৰত অৱস্থিত, সেইবাবে বৰষুণ হ'লে এই গাঁওখনৰ ওপৰত নহয়, গাঁওখনৰ তলতহে বৰষুণ হয়। এইবাৰ আপোনালোকে এটা বহুত প্ৰয়োজনীয় কথা জানিবলৈ পাব। যদি আপুনি বাহিৰত থিয় হৈ আছে বা ক'ৰবালৈ গৈ আছে, তেনেকুৱা সময়ত যদি আপোনাৰ চুলিবোৰ নিজেই শিয়ৰি উঠাৰ নিচিনা বা থিয় হৈ যোৱাৰ নিচিনা হয়, তেতিয়া আপুনি সেই ঠাইখিনিৰ পৰা 1 ছেকেণ্ড দেৰি নকৰাকৈ কোনো নিৰাপদ ঠাইত আশ্ৰয় ল'ব। কাৰণ তাৰ অৰ্থ হ'ল কিছু ছেকেণ্ডৰ ভিতৰত সেই ঠাইখিনিত বিজুলী বা আমাৰ ভাষাত চৰক পৰিবলৈ গৈ আছে। গতিকে আজিৰ পৰা এনেকুৱা অনুভৱ হ'লে তাৰ পৰা চিধাই পলাব। ফেক্টটো জানি ভাল লাগিছে যদি ভিডিঅ'টো এটা লাইক কৰি দিব। যদি মই আপোনালোকক প্ৰশ্ন কৰোঁ যে আমাৰ পৃথিৱীৰ ভিতৰতে সকলোতকৈ বেছি পৰিশ্ৰম কৰা জীৱটোৰ নাম কি? যদি নাজানে শুনক, আমাৰ পৃথিৱীৰ ভিতৰতে সকলোতকৈ কষ্ট কৰা জীৱটো হ'ল পৰুৱা। আপোনালোকে শুনি নিশ্চয় আচৰিত খাইছে, কিন্তু পৰুৱাৰ এইটোৱে অকল আচৰিত হ'ব লগা কথা নহয়, কাৰণ পৰুৱাৰ বিষয়ে আমি হতভম্ব হ'ব লগা মোৰ তাত আৰু 2টা কথা আছে। আমাৰ পৃথিৱীখনত যিমান ওজন পৰুৱাৰ হয় সিমানে ওজন মানুহৰো হয়, অৰ্থাৎ একেই। ইয়াৰ পৰা অনুমান লগাব পাৰিছে যে আমাৰ পৃথিৱীত কিমান অধিক পৰুৱাৰ সংখ্যা আছে। আপোনালোকে শুনি আচৰিত হ'ব যে পৰুৱাবোৰে কেতিয়াও টোপনি নামাৰে আৰু ইয়াৰ দেহত হাওঁফাওঁ নাথাকে, অৰ্থাৎ পৰুৱা মানে হ'ল ছটা পেগ বৰা ধামাকা। সাগৰত থকা ব্লু হুৱেল মাছৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে, যাৰ বিশাল আকৃতিটোৱে তাৰ পৰিচয় হয়। কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে এই ব্লু হুৱেল মাছটোৰ ভয়ংকৰ মুখখনৰ ভিতৰত সোমাই থকা জিভাখনৰ কিমান ওজন হ'ব পাৰে? আপুনি শুনি আচৰিত হ'ব যে এই ব্লু হুৱেল মাছৰ জিভাখনৰ ওজন এটা হাতীৰ সমান হ'ব পাৰে। এতিয়া আপোনালোকে নিশ্চয় ইয়াৰ বিশালতাৰ বিষয়ে অনুমান লগাব পাৰিছে। ঘৰিয়ালৰ বিষয়ে আপোনালোকে নিশ্চয় জানে। এইবাৰ আপোনালোকলৈ ঘৰিয়ালৰ বিষয়ে এটি ইণ্টাৰেষ্টিং কথা লৈ আহিছোঁ। ঘৰিয়ালবোৰৰ যদি দাঁত ভাঙে তেনেহ'লে কিছু ঘণ্টাতে পুনৰ নতুনকৈ দাঁত ওলাই আহে। ইহঁতৰ দাঁত প্ৰায় 50 বাৰ ভঙালৈকে পুনৰ গজিয়ে থাকে। আৰু আপোনালোকে শুনি আচৰিত হ'ব যে ঘৰিয়ালে কেতিয়াও বুঢ়া হৈ নমৰে। খাদ্যৰ অভাৱৰ ফলতহে ঘৰিয়ালৰ মৃত্যু হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। ভাল চাওক, ভাল শিকক। ধন্যবাদ।